নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় কাজুৰ সোৱাদ লৈ পাইছে আৰু এই কাজুক শুকান ফলৰ ৰজা হিচাপে আখ্যা দিয়া হয়। কিন্তু আপুনি জানেনে, যেতিয়া কাজু গছত লাগি থাকে ই সম্পূৰ্ণৰূপে বিষাক্ত। কিন্তু এই বিষাক্ত ফলখিনি মানুহৰ বাবে কেনেকৈ উপযোগী কৰা হয় জানো আহক আজিৰ এই ভিডিঅ'টোত। কিন্তু তাৰ আগতে চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। কাজুৰ উৎপত্তি যদিও ব্ৰাজিলত হৈছিল, কিন্তু আজি প্ৰায় সমগ্ৰ বিশ্বতে কাজুৰ খেতি কৰা হয়। ভাৰতৰ ঝাৰখণ্ডৰ জামতাৰা নামৰ অঞ্চলত এই কাজুৰ খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। বেলেগ ফলৰ তুলনাত যদিও কাজুৰ দাম বেছি হয়, কিন্তু শৰীৰৰ বাবে এই কাজু অতি উপকাৰী। কাজু বনোৱাৰ প্ৰথম প্ৰচেছ হ'ল ফাৰ্মিং। এই ডাঙৰ ডাঙৰ ফাৰ্মবিলাকত এপ্ৰিল আৰু মে' মাহত কাজু ছিঙিব পৰা হয়। কাজুৰ ফলটো গছৰ পৰা ছিঙাৰ পাছত ফলৰ তলৰ অংশ আঁতৰাই লোৱা হয়। আঁতৰাই অনা এই কাজুখিনি ভালকৈ ৰদোৱা হয়। ৩-৪ দিন ভালকৈ ৰদোৱাৰ পাছত এই কাজুখিনি ৰ'ষ্টিং কৰা হয়, অৰ্থাৎ অলপ গৰম কৰা হয়। তাৰ পাছত হাতেৰে বা মেচিনেৰে কাজুৰ এই টান বাকলিটো এৰুৱাই পেলোৱা হয়। এই কামটো অতি সাৱধানে কৰিবলগীয়া হয়, কাৰণ ভিতৰত সোমাই থকা কাজু ভাগি যোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি এই বাকলিটোৰ ভিতৰত কিছুমান তৰল পদাৰ্থ থাকে, যি অতি বিষাক্ত আৰু মানুহৰ ছালৰ বাবে অপকাৰী। এই বাকলিখিনি এৰুৱাৰ পাছত কাজুখিনি পুনৰবাৰ গৰম কৰা হয়, যাতে এই তৰল বিষাক্ত পদাৰ্থখিনি শুকাই যায়। ভালদৰে গৰম কৰাৰ পাছত কাজুৰ ওপৰৰ পাতল বাকলিটো কটাৰীৰ সহায়ত আঁতৰাই পেলোৱা হয়। যেতিয়া কাজু সম্পূৰ্ণৰূপে চাফা হৈ যায়, তেতিয়া তাক সুগন্ধিযুক্ত ধোঁৱাৰ মাজেদি পাৰ কৰোৱা হয় আৰু শেষত যেতিয়া পেকিং কৰিবৰ হয়, এই পেকেটবিলাকত কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন গেছ ভৰাই কাজুখিনি সম্পূৰ্ণৰূপে পেকিং কৰা হয়। তো বন্ধুসকল, কাজু যদিও খাবলৈ সুস্বাদু, কিন্তু ইয়াক তৈয়াৰ কৰিবলৈ যথেষ্ট সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। আজিৰ ভিডিঅ'টোত ইমানেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।